সামৰিয়ে ৰাজ্য নিৰ্বাচনৰ ফলাফল ত্ৰিপুৰা সংখ্যাগৰিষ্ঠ বিজেপিৰ জয় মেঘালয় আৰু নাগালেণ্ডতো বিজেপিৰ মিত্ৰশক্তিৰ জয় ডিফু বজাৰত মুকলিকৈ পহু মাংস বিক্ৰী কৰি থকা অৱস্থাত জব্দ বন বিভাগ ডিফু ভডাফোনৰ চেল চিটি কাৰ্যালয়ৰ সন্মুখত ফুডিং ডিং ৱাকলুঙৰ সংগীত অনুষ্ঠান নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ গেৰুৱা দলৰ বিজয় ধ্বজ উৰিল চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত এই বাতৰি লিখা পৰলৈকে ত্ৰিপুৰা বিধানসভাৰ মুঠ 59 আসনৰ ভিতৰত ইতিমধ্যে বিজেপিয়ে 41 আসনত নিজৰ দখলত আনিছে গেৰুৱা দলৰ বিজয়ৰ ধ্বজা উৰিল চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত এই বাতৰি লিখা পৰলৈকে ত্ৰিপুৰা বিধানসভাৰ মুঠ 59 আসনৰ ভিতৰত ইতিমধ্যে বিজেপিয়ে 41খন আসন নিজৰ দখলত আনিছে আৰু আন 6খন আসন লিডিং হৈ আছে নাগালেণ্ড বিধানসভা নিৰ্বাচনত সৰ্বমুঠ 60খন আসনৰ ভিতৰত দল হিচাপে বিজেপিয়ে সংখ্যা গৰিষ্ঠ নাপালেও বিজেপি মিত্ৰ শক্তিয়ে চৰকাৰ গঠন কৰাৰ দিশত আৰু তেনেকৈ মেঘালয়তো সংখ্যা গৰিষ্ঠ দল হিচাপে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ হলেও মিত্ৰ শক্তিৰে বিজেপি দলে চৰকাৰ গঠনৰ পথত আগ্ৰাসনৰ সম্ভাৱনা আছে মুঠতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে চলিব বিজেপি মেজিক ডিফু বজাৰত মুকলিকৈ পহু মাংস বিক্ৰী কৰি থকা অৱস্থাত আজি জব্দ কৰিলে বন বিভাগে কাৰ্বি আংলং জিলা চেণ্ট্ৰেল ফৰেষ্ট ৰেঞ্জৰ বিষয়া দিব্যধৰ শ্যাম আৰু সহযোগীসকলে জব্দ কৰে দুগৰাকী মহিলাই পহু মাংস বিক্ৰী কৰি থকা অৱস্থাত এক বিশ্বস্ত সূত্ৰৰ পম খেদি কাৰ্বি আংলং চেণ্ট্ৰেল ফৰেষ্ট ৰেঞ্জৰ বিষয়া দিব্যধৰ শ্যাম আৰু তেওঁৰ সহযোগী দলে হঠাৎ বজাৰৰ সেই স্থানত উপস্থিত হৈ পহু মাংস বিক্ৰী কৰি থকা হাতেলোতে অৱস্থাত উদ্ধাৰ কৰে বিয়লি 1:30 বজাত চলোৱা এই অভিযানৰ সময়ত কিন্তু পহু মাংস বিক্ৰী কৰা মহিলা দুগৰাকীয়ে পলাই হাৰে বন বিষয়াগৰাকীয়ে কোৱা মতে জব্দকৃত পহু মাংসখিনি পৰিমাণ আছিল 20 কেজি প্ৰায় 20 কেজি ওজনৰ হৰিণাৰ মাংস পাই লৈ আমাৰ অফিচলৈ লৈ আহি আমি সিজ কৰোঁ আৰু সেই বস্তুখিনি আমি সিজ কৰাৰ পিছত আমি নিমখ আৰু ফেনাইল দি পেলাই সেইখিনি নষ্ট কৰি আমি মাটিত পুতি থৈছোঁ বিক্ৰী কৰা মানুহ পাইছে নেকি বিক্ৰী কৰা মানুহ আমি এইখিনিত আমি তাৰ স্থানীয় যিখিনি বেপাৰী তেওঁলোকে আমাক সহযোগ কৰা নাছিলে আৰু আমি তেওঁলোকক সোধাত তেওঁলোকে আমি কাৰ বস্তু নাজানো বুলি কয় এনে হৰিণাটো ক'ত মাৰা বুলি সন্দেহ কৰিছিল কোনখন ৰিজাৰ্ভ হ'ব পাৰে সম্ভৱ ধনশিৰি ৰিজাৰ্ভৰ পৰা এইটো অনা হ'ব পাৰে মাৰি অনা হ'ব পাৰে আৰু এটা কথা মই ৰাইজৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছোঁ যে এটা হৰিণা মাৰা মানে 3 মাহৰ জেল আৰু 25,000 টকাৰ জৰিমনা হয় বন্যপ্ৰাণী সুৰক্ষা আইন উল্লেখ্য বন বিষয়া আৰু কৰ্মীসকলে ৰাইজৰ উপস্থিতিত মাটিৰ তলত পুতি পেলোৱা বুলি সাংবাদিকক জানিব দিয়ে উল্লেখ্য যে পহু মাংস মুকলিকৈ বিক্ৰী কৰা মহিলা ব্যৱসায়ী দুগৰাকী স্থানৰ পৰা বন বিভাগৰ কৰ্মীসকলৰ অলক্ষিতে পলাই হাৰিবলৈ সক্ষম হয় পংকজ ডেকা ৰিপৰ্ট কাৰ্ড নিউজ ৱাকলুং লতে মিৰৱাং চাং ৱাকলুং এই ধৰণৰ ৰক শৈলীত গোৱা এই সুললিত গীতক কোনে পাহৰিব পাৰে ইণ্ডিয়া MTV যোগে ৰিয়েলিটি শ্ব' ষ্টুডিঅ'ৰ ৰক সংগীত পৰিৱেশন কৰি ৰণবীৰ কাঠাৰ তথা ফুনিংডিঙৰ ৰতাৰতী ৰক সংগীতে কোটি কোটি ভাৰতীয়ৰ মাজত হিয়া আমঠু হৈ পৰিছিল ৰক সংগীত জগতত কাৰ্বি আংলঙৰ পৰা প্ৰতিনিধিত্ব কৰি নিজকে প্ৰতিষ্ঠা কৰি ফুনিংডিঙৰ আজি ডিফু ভডাফোন চেল চিটি কাৰ্যালয়ৰ সন্মুখত পৰিৱেশন কৰে ৰক সংগীত ৰক সংগীত প্ৰিয় কোটি কোটি ভাৰতীয় দৰ্শকৰ মাজত ষ্টাৰ হৈ পৰা ৱাকলুং তথা ফুনিংডিং আন্তৰ্জাতিক মঞ্চতো লাহে লাহে খ্যাত হৈ আহিছিল কিন্তু বিগত সুদীৰ্ঘ বছৰ শিল্পীগৰাকীয়ে নিজৰ ৰক সংগীত এৰি ভক্তিতম ট্ৰাষ্ট নামে ধৰ্মীয় অনুষ্ঠানক নেতৃত্ব দি নিজৰ প্ৰিয় ৰক সংগীতৰ পৰা আঁতৰি অহাৰ দৰে হ'ল
শেহতীয়াকৈ ফুনিংডিং ৱাৰ্কলুং দ্য বাস্কিন প্ৰজেক্ট কাৰ্বি আংলং নাম দি পুনৰ আৰম্ভ কৰিছে ৰক সংগীত চৰ্চা আজি ডিপু ভোডাফোন চেল চিটি কাৰ্যালয়ৰ সন্মুখত নিজাববীয়া উদ্যোগৰে পৰিৱেশন কৰা ৰক সংগীত শুনি উৎসুক দৰ্শকৰ জুম বান্ধিছিল চেল চিটিৰ সন্মুখত Shri Ram Jai Ram Jai Jai Ram Shri Ram Jai Ram Jai Jai Ram Shri Ram Jai Ram Jai Jai Ram সংগীত শিল্পীজনে আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত জনোৱা মতে এই প্ৰজেক্ট যোৱা 28 ফেব্ৰুৱাৰীত কাৰ্বি জাতীয় জাগৰণৰ পুৰুষা নেতা স্যামছন সিং ইংটিৰ 70তম মৃত্যু বাৰ্ষিকী দিনৰ পৰা আৰম্ভ হোৱা বুলি ব্যক্ত কৰে The basking project ke alake Karbi Anglong mate to create social awareness among the people to heal thyself through the art of music. Music lasona ja kong mate lunji lasona ja kong monit ke so pen un pen punot mate ining kiduk punot ining che parong me mate ining karong pen sita ining che pawi lang pusita through music meditation punon spiritually you are enlightened through music. God loves music. He has created the music. Our namsi music pinchong lo la sona taxi ili music ta ili la so arda bangyong si elong dono pula dangte you can heal the world. Pirthi adang si tame music atowar pen music a sound pen la so joine la so sound pen pirthi insam bangsam la pen ili ching thur la sinili I hardly any believe lo but ne ning chethelo je la so music a joine pen pirthi adang si ta nili non Karbi Anglong emethang ni keplang ve ki phive ka dim si basking project pang cheng thulo la penota ta puthot Assam dam thu ko North East dam thu ko All India dam ko la penota internationally mate universally nili ke dam je phan chi sik ke dam pon bom lo la si da diphu mate Samson Singh Ingti kalitang Samson Singh Ingti mate Karbi Anglong a founder arangli amha kithi mate ke jangani pirthi pen a okacheka ka nisi la bang so asai ni nili deng kono churung correct asai ni তেওঁ এই প্ৰজেক্ট বেনাৰতে সমগ্ৰ অসমৰ বিভিন্ন স্থানৰ লগতে থাইলেণ্ড ছুইজাৰলেণ্ডতো পৰিৱেশন কৰিব বুলি জনায় প্ৰথম অৱস্থাতে ভাৰতীয় আকাশত পপিয়া তৰা হৈ পৰৱৰ্তী সময়ত ধৰাত কিছু স্মান পৰাৰ দৰে হোৱা ফুনিং দিনৰ শেহতীয়াকৈ ৰক সংগীত জগতত এই দ্বিতীয় সংগীত যাত্ৰা সফল হওক বিশ্ব শান্তি কামনাৰে দেশ বিদেশত সংগীতানুষ্ঠান কৰিবলৈ ওলোৱা ফুনিং দিঙৰ এই যাত্ৰা সফল হোৱাৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হোৱাৰ শুভকামনা কৰিলো কাট নিউজৰ সমূহ পৰিবাৰৰ তৰফৰ পৰা ব্ৰিটিছৰ যুগৰ কলিয়াপানী হেন এটা এলেকা ভাল মানুহৰ বসতি থকাৰ সত্ত্বেও মানুহৰ থকাৰ লাইকৰ নাই একো সুবিধা ৰাজ্য চৰকাৰ দূৰৰ কথা কাৰ্বি পৰিষদ চৰকাৰেও কেতিয়াও চকু মেলি নাচায় এইখন এলেকাৰ গাঁওসমূহলৈ গাঁওখনলৈ কোনো সাংসদ মাধ্যমৰো দৃষ্টি নপৰে সেয়েহে এইখন গাঁৱৰ সকলো সুখ দুখৰ কথা গাঁৱৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে কলিয়াপানী সদৃশ গাঁৱলৈ বাতৰি সমল বিচাৰি যোৱা আমাৰ কাট নিউজৰ সাংবাদিকসকলক দেখি অতিশয় আনন্দ প্ৰকাশ কৰাৰ লগতে বাহিৰৰ পৰা ৰাইজক খবৰ ল'বলৈ বাইক এখন প্ৰৱেশ কৰা এয়ে হেনো প্ৰথম এনে গাঁও বা এলেকা আছে আমাৰ কাৰ্বি আংলঙত কিন্তু ক'ত আছে এনে গাঁও বা এলেকা চাহক এই ৰিপৰ্ট পশ্চিম কাৰ্বি আংলঙৰ পৰিষদীয় আমৰেং সমষ্টিৰ অন্তৰ্গত উপিলাংচ এইখন উপিলাংচত এতিয়া আধুনিক জীৱন যাপন কৰা বহুতৰ বাবে হৈ পৰিছে তাহানি ব্ৰিটিছ যুগৰ কলিয়াপানী ব্ৰিটিছ শাসনকালত অমাৰ্জনী দেশদ্ৰোহীৰ শাস্তি দিবলৈ কলিয়াপানীলৈ নি এৰি থৈ আহে এইখন কলিয়াপানী সদৃশ উপিলাংচ মানুহখিনি বাহিৰৰ বাবে যোগাযোগ কৰিবলৈ যাতায়াতৰ কোনো পথ নাই হাবিতলীয়া পথেৰে খোজকাঢ়ি যোৱাৰ একমাত্ৰ লুংলুঙীয়া পথৰ বাহিৰা যাতায়াতৰ অন্য বিকল্প ব্যৱস্থা নাই চৰকাৰৰ কোনো উন্নয়নমূলক আঁচনিয়ে ঢুকি নোপোৱা গাঁওখনে ৰাইজে সেয়েহে অৱশেষত নিজাববীয়াকৈ দৈনন্দিন আলু কচু পাহ হাজিৰা কৰি উপাৰ্জন কৰা টকাৰে জনে প্ৰতি 1500 টকাকৈ বৰঙণি আগবঢ়াই এখন জেচিবি ভাড়ালৈ আনি সজালে পথ এতিয়া এই পথেৰে চাৰিচকীয়া এখন সৰু গাড়ী যাব পৰা হৈছে কিন্তু এই সমস্ত কথাবোৰ বাহিৰৰ কোনো সংবাদ মাধ্যম বা চৰকাৰে গুণাক্ষৰে আজিলৈ গম পোৱা নাই
একমাত্ৰ আমাৰ কাট নিউজৰ সাংবাদিকৰ এটা দলে উক্ত উপিলাংশ এলেকাত উপস্থিত হয় আৰু পিছপৰা গাঁওখনৰ অভাৱ অভিযোগ কাৰ্বি আংলং ৰাইজৰ আগলৈ উলিয়াই দিয়ে আৰু এইদৰে বেকত কৰে অঞ্চলটোৰ প্ৰতি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদীয় চৰকাৰৰ বিগত 15 বছৰীয়া কংগ্ৰেছ চৰকাৰৰ লগতে বৰ্তমান 4 মহীয়া বিজেপি চৰকাৰৰ চূড়ান্ত বঞ্চনা আৰু প্ৰতাৰণাৰ কাহিনী Only kedewam lake West Karbi Anglong arlo isi atok arong labang sorong amen lake upilangso labang sorong kedo lake 9 nong amreng constituency arlo si dolo labang sorong along hakupen pur ke mulai thum positame ladak motorcycle lang ke le mate newspaper tum kewang ke pelang pini nilitum hamren along pen Danieling hi Ferangke lapen ke nil tum kat news ferangke hundor kro lapen nili labang ke thom mamun si ladak motorcycle sila minang pali chenglang ladak non amse tame lahai hu yatum la sorong arada tum ladak arada dong mate ladak motorcycle pen birtanang ka humri mate ladak ferangke tum ke bang cheng pu bongke abi pelam nil tum bang thom si pang chenglang pusi alang tum ronga sorpen nil tum han than pachin dono Mana na pihbang kan itu, jauh tak ceplang pelelo punon ke, koman masyarakat ke dulu yok popuan calo nongke. Ama BJP asik juga dalam tang yok lah. Sudah dalam tang bang non BJP pidundat lah itu. Pidundat lah hadi. Rina terang pihan pidundat lah hadi. Rina terang. Rina terang pihan nang tum teklong mah teklong lah. Teklong le, nanti punya hadak dan dedet ke. Dan dedet ke ni. Nah ke dan dedet itu ke. Dah komalo BJP an vote pinai pun apa kan te. Vote BJP pinai bu ke kan tu bangga hala. Sodarbe. Sodarbe. Nale tuma rong pen rong pangbongan kana kilometer rok hailo ke. Ay laka sini ni sa laka deh. Seta Halloween. Halloween lah sodar. Halloween sini ni kilometer kan tumbira yo mune ke sini dunde lagi. Sodarbe ke piar puro lagi. Ay member tak ko pip member piam arpulo na kelang dun lah. Sini ni di. Sini ni. Seta labangso atwar non kaceslam bom hai ho. Non itu marja prongso atwar hadi. La komalo salam ke. Jalan nona itu sotoar hai ho. La sotoar ke umplang so non aprang ke SDC sarkar hut. Ada hut hut ada mana nona pia bang ke. Tawar ko yang umplang so ke bang. Upilang so sorsi. Umplang so sorsi bang nang salam tu lo. Oh, rong sorsi tangka cerong si. Oh, cerong pan si maling apan JCB do tumpan si nang paklen dundar lo. গাঁওখনৰ ৰাইজে আমাৰ সাংবাদিকৰ দলটো জানিবলৈ দিয়া মতে বাহিৰৰ পৰা এইদৰে কোনো সংবাদ মাধ্যমে গাঁওখনৰ অৱস্থা বুজ ল'বলৈ এয়া হেনো প্ৰথম বঞ্চনাৰ চূড়ান্ত দুখজনক কাহিনীটো ইয়াতকৈ আৰু কি হ'ব পাৰে এই ৰিপৰ্টটো বাহিৰলৈ ওলোৱাৰ পিছত পৰিষদীয় চৰকাৰখন এলেকাটোৰ বাবে কিবা ব্যৱস্থা ল'বনে মুখ্য কাৰ্যবাহী সদস্য নেতৃত্বাধীন তুলিৰাম ৰংহাং বিজেপি চৰকাৰখনে উপিলাংছৰ পৰা বিএন ইংহি সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতি और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ এছডি ৰিভাৰ টাটা টিস্কন এছডি ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Kaziranga English Academy future flourishes here. An English medium, co-educational, fully residential 10+12 school affiliated to CBSE New Delhi. Admission open for classes 3 to 9 for the session 2018 and 19 for class 11 from April 2018. Opposite ISPT Garchuk, Guwahati 781035 Assam. For more details, you can log on to www.kazirangaenglishacademy.org or you can also email at the given address. Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস
সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত খৰালি মাহৰ অবতৰীয়া বৰষুণজাকে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ ফুপুলা স্বৰূপটোক উদঙাই দেখুৱাব বিচাৰিছে সচেতন সৰ্বসাধাৰণ ৰাজ্যক দেখুৱাবলৈ যে নিৰ্বাচনত বিজয়ী কৰি কাৰ্বি স্বায়ত্তশাসিত পৰিষদত শাসকে গাদী দখল কৰিবলৈ ৰাইজে সুবিধা কৰি দিয়াৰ পিছত শাসনাধিষ্ঠিত দলটোৱে নিজৰ প্ৰতিশ্ৰুতি তথা দায়িত্ববোধৰ প্ৰতি জনসাধাৰণৰ প্ৰতি জিলাখনৰ প্ৰতি কিমান সজাগ সেয়ে এজাক বৰষুণ জাকে আইনাৰ দৰে জল পটকৈ দেখুৱাই দিছে শাসকীয় দলৰ কামৰ নমুনা চাহক এই ৰিপৰ্ট এই দৃশ্যলৈ মন কৰক দৃশ্যখিনি চাই হয়তো কোৱাৰ প্ৰয়োজন নহ'ব প্ৰকৃততে এই প্ৰতিবেদন আমি কি ক'ব বিচাৰিছো এয়া বৈঠালাংছু বিধায়িনী এলেকাৰ বিধায়ক ডাক্তৰ মানসিং ৰংপিৰ গৃহ চহৰ বুলি ক'লেও বহাই কোৱা নহ'ব কাৰণ বৈঠালাংছু নামৰ এই সৰু চহৰখনতে অঞ্চলটোৰ ৰাইজৰ প্ৰাণকেন্দ্ৰ এই বজাৰৰ মাজেদি আকৌ পশ্চিম কাৰ্বি আংলং জিলা সদৰ চহৰ হামৰেনলৈ যায় আৰু ইয়াৰ আন এটা ভাগ যায় উমৰুলৈ উমৰুলৈ যোৱা পথৰ দৃশ্যলৈ চাওক সেই একে দৃশ্য পথ বুলিবলৈ বোকা আৰু বিৰাট খাল ডুং বাৰিষালৈ আৰু কেইটামান মাহ বাকী থাকোঁতে এই খাৰালি মাহতে পথৰ এই গতি বাৰিষা দিনত কি শোচনীয় অৱস্থা হ'বগৈ সেয়া সহজে অনুমেয় কাৰ্বি স্বায়ত্তশাসিত পৰিষদত সীমাহীন দুৰ্নীতি অভিযোগেৰে অভিযুক্ত কংগ্ৰেছক আঁতৰাই ৰাইজে বিজেপি দলক শাসনৰ গাদীত বহুৱাই লাভৰ মূৰত পালে বঞ্চনা আৰু প্ৰতাৰণা কাৰণ শাসকীয় বিজেপি দলে কংগ্ৰেছৰ পদকে অনুসৰণ কৰি আগবাঢ়ি আছে এয়া আমাৰ অভিমত নহয় জিলাখনৰ একাংশ সচেতন মহলৰ অভিমতহে 2014 বৰ্ষৰ পোনপ্ৰথমবাৰত প্ৰশিক্ষণ লোৱা প্ৰশিক্ষাৰ্থীৰ দলটিৰ আজি বিদায় সভা বিদায় অনুষ্ঠানৰ উপলক্ষে আয়োজিত প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ আইৰিছ টেৰনপি পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদায় প্ৰশিক্ষাৰ্থীসকলক অনাগত দিনবোৰত নিজৰ কৰ্ম দায়িত্ব কথা সোঁৱৰাই ভাষণ দিয়ে স্বয়ং অধ্যক্ষ আইৰিছ টেৰনপি লগতে উপস্থিত অতিথিসকলে উল্লেখ্য আজি এই বিদায় অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে ভিন্ন নৃত্যগীতৰ অনুষ্ঠানেৰে উমলা কৰে সভাৰ মজিয়া প্ৰশিক্ষাৰ্থীসকলৰ লগতে নতুনকৈ প্ৰশিক্ষণৰ বাবে কেন্দ্ৰটোত যোগদান কৰা প্ৰশিক্ষাৰ্থীসকলেও এই বিদায় অনুষ্ঠানত ভাগ লয় বোকাজান নগৰৰ অন্তৰ্গত বৰমুন্থি বে গাঁৱৰ আজি পালন কৰে ৰাজহ পৰিশোধ দিৱস আন বছৰৰ দৰে এইবাৰো বৰমুন্থি বে গাঁৱত চৰকাৰী গাঁওবুঢ়াৰ নিৰ্দেশ মতে বৰমুন্থি বে গাঁৱৰ অধীনত থকা 8খন গাঁৱৰ ৰাইজে একগোট কৰি এই কাৰ্যসূচী ৰূপায়ণ কৰে ঘৰে প্ৰতি একোটাকৈ কুকুৰাসহ চাউলৰে এসাঁজ ভাত ৰান্ধি ৰাজহ পৰিশোধ কাৰ্যসূচীৰ শেষত প্ৰীতিভোজত মিলিত হয় এই ৰাজহ পৰিশোধ কাৰ্যসূচীৰ উপলক্ষে অনুষ্ঠিত সভাতে চৰকাৰী গাঁওবুঢ়াই পুৰুষ আৰু মহিলাৰ বাবে পৃথকে দৈনিক হাজিৰাৰ নিৰিখ ধাৰ্য কৰা হয় সেইমতে এতিয়াৰে পৰা পুৰুষসকল দৈনিক হাজিৰা হ'ব 250 টকা আৰু মহিলাসকলৰ দৈনিক হাজিৰা হ'ব 180 টকা উল্লেখ্য আজিৰ এই ৰাজহ পৰিশোধ অনুষ্ঠানত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ক্ৰমে জীৱন চন্দ্ৰ পাঠক আৰু ৰাম সিং টকবিও উপস্থিত থাকে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ